प्रथम कथा रायजोफोर दिलीप सयखियाया मोनसे गोदान भिडिअ प्रेस मिट होदों जनकलाल सारमोन जाय रिटायार्ड IRS अफिसार आरो पंकज इस्लारि सारमोना जुदि ट्राइबेल बेल एन्ड ब्लक आरो 6 शेड्युलनि सायाव बुंनायनि सायाव निमाहा बियाब्ला केस होगोन चिफ मिनिस्टारब्लाबो दिलीप सयखियाब्लाबो बुंनायनि उनाव दिनै मोनसे फिन गोदान भिडिअ फैदों दिलीप सयखिया बिथांनिफ्राय मा बुंदों बिथाङा मैं एटा कथाई स्पष्ट কৰিব বিচাৰিছোঁ যে जनजाति भाई बंधुসকলৰ বা ভগ্নী ভাতৃসকলৰ सेन्टिमेन्टत किबा आघात दिया कथा मैं एषारो कोৱা নাই प्रथम कथा भारतीय जनता पार्टीर कार्यकर्ता हिसापे आमी आमार जी देशखনৰ मूल যিসকল বাসিন্দা जनजाति বা খিলঞ্জীয়া যিসকল লোক আছে এই লোকৰ বিৰুদ্ধে এই লোকক কিবা অপমান কৰাৰ ধৃষ্টতা মোৰ নাই গতিকে মোৰ বক্তব্যত হয়তো ইয়াৰ ভুল ব্যাখ্যা হ'ব পাৰে বা হয়তো কৰবাত বুজাৰ অসুবিধা হ'ব পাৰে বা মোৰ কোৱাটো হয়তো ধৰণটো বেলেগ হ'ব পাৰে গতিকে ইয়াৰ কাৰণে মই जनजाति भाईসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ইয়াক লৈ কোনো ধৰণৰ আৰু বিতৰ্কৰ অৱকাশ নাই আকৌ মই স্পষ্ট কৰিছোঁ BTCত বা 6 শিডিউল এৰিয়াত जनजातिসকলৰ বাবে সংৰক্ষিত যি আইন আছে বা বেল ব্লক আছে তাত এজনো মানে বাহিৰা লোক যি কোৱা হয় বাহিৰা লোক মানে ভাৰতৰ খিলঞ্জীয়া মূল আদিবাসীসকল বাদ দি আমি যাৰ বিৰুদ্ধে উচ্ছেদ চলাই আছো তেনেকুৱা কোনো এজন লোকও যাতে থাকিব নোৱাৰে তেনেকুৱা এটা কঠোৰ নীতি বা পদক্ষেপ চৰকাৰে লৈছে গতিকে জনজাতিসকলৰ লগত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত জনজাতিসকলৰ লগত আমি ছাতুৰ দৰে আছো ইয়াত অপমান কৰাৰ কাৰো সাহসো নাই আৰু কোনেও অপমান কৰিবও নালাগে যদি মোৰ বক্তব্যত কাৰোবাৰ হয়তো আঘাত আহিছে কথাটো কৈছোঁ বুজাত ভুল হয় বা হয়তো কোৱাত কিবা কাৰণত ভুল হ'ব পাৰে গতিকে তাৰ কাৰণে মই সেইসকলৰ ওচৰত মই দুখো ব্যক্ত কৰিছোঁ বেলেগ কথা একো নাই মই কোৱাত একো কোনো ধৰণৰ ভুলকৈ কথা কোৱা নাই কিন্তু যদি ক'ৰবাত বুজাত বা ইয়াৰ যিটো ইণ্টাৰপ্ৰিটেশ্যন বেলেগ ধৰণে কৰা হৈছে তাৰ কাৰণে মোক কোনোবা অঞ্চলত মানে নিষিদ্ধ কৰিছে জনজাতীয় অঞ্চলত মই সন্মানীয় ট্ৰাইবেল সংঘৰ নেতাসকলকো মই এটা আহ্বান জনাইছোঁ যে মোৰ বক্তব্য যি আহিছিল তাত মই কোনো জনজাতীয় লোকক মানে অসন্মান কৰা বা তেওঁলোকৰ বিৰুদ্ধে কিবা অৱস্থান গ্ৰহণ কৰা এইবিলাক আমাৰ সপোনৰ বিষয় নহয় আমাৰ মন প্ৰাণত সবকা সাথ সবকা বিকাশ নীতি সোমাই আছে সকলোৰে বিকাশ সকলোকে লগত লৈ এই নীতি আমি সদায় লৈ আছোঁ আৰু আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত বড়ো ভাইসকল গ'লেও মই তেওঁলোকৰ লগত থাকোঁ ৰাভা ভাইসকল গ'লেও ময়ে তেওঁলোকৰ লগত থাকোঁ আমাৰ কাৰ্বি ভাইসকল গ'লে তেওঁলোকৰ লগত ময়ে থাকোঁ কোচ ৰাজবংশীসকল গ'লে তেওঁলোকৰ লগত বেছিভাগ ময়ে থাকোঁ শৰণীয়া কছাৰীসকল গ'লে তেওঁলোকৰ লগত ময়ে বেছিভাগ থাকোঁ গতিকে এইটো লৈ এছাম হয়তো কোনোবাই অলপ বেলেগ ধৰণে মোৰ বক্তব্যক ৰাজনীতিকৰণ কৰিব বিচাৰিছে গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ এই বিতৰ্কৰ আজিৰে পৰা অন্ত পৰক আৰু সকলো জনজাতিৰ যি অধিকাৰ আছে সকলো জনগোষ্ঠীৰ যি অধিকাৰ আছে আমি সকলোৰে সমবিকাশ সমমৰ্যাদা আকৌ কম মই সকলোৰে সমবিকাশ আৰু সমমৰ্যাদাৰ কাৰণে কাম কৰি আছোঁ গতিকে তাত কেতিয়াও আমি তাত কোনো আপোচ নকৰোঁ কিন্তু জনজাতিক অপমান কৰাৰো আমাৰ ধৃষ্টতা নাই কালি প্ৰত্যাহ্বান জনাইছে কালি আচলতে SMCI প্ৰত্যাহ্বান জনাইছে যে ৰাজনৈতিক ক্ষমতা দিয়ক যদি পাৰে কোন সেনা আপোনাৰ এই UPPLৰ হেলেৰ শিক্ষা উপদেষ্টা তেখেতটো মই জনাত কোনোবা এখন কলেজৰ অধ্যক্ষ কোনোবা এখন কলেজৰো অধ্যক্ষ ছায়েন্স কলেজ নে ক'ৰ কোকৰাঝাৰৰ তেখেতৰ বিৰুদ্ধেতো চৰকাৰে ব্যৱস্থা ল'ব লাগে তেখেতৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব যেন অধ্যক্ষ কলেজৰ অধ্যক্ষ এজন কেনেকৈ ৰাজনৈতিক বিষয় এটাত যদিও মই ৰাজনৈতিক বিষয় বুলি কৈছোঁ
এই ধৰণৰ বিষয়ত তেওঁ কেনেকৈ মাত মাতিব পাৰে তেওঁৰ বিৰুদ্ধে মানে আইনীগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে BTR চৰকাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ